নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সুপ্ৰিয়া আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম এটি নতুন ৰেচিপি, পালক চলে টিক্কি অৰ্থাৎ পালেং কাবুলী বুটৰে টিক্কি। গতিকে তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব। শাক খাই যিবিলাক সৰু ল'ৰা ছোৱালীয়ে খুব বেয়া পায়, গতিকে এনেদৰে বনাই খোৱাবচোন, খুব ভাল পাব। প্ৰথমে মই পালেং শাকখিনি আদা সিজোৱা কৰি ল'ম। তাৰপিছত পালেং শাকখিনিৰ পৰা পানীখিনি আঁতৰাই লৈ ল'ম। এতিয়া মই লৈছোঁ ধনিয়া এমুঠি, আদা নহৰু আৰু জলকীয়া। এতিয়া পানীত তিয়াই ৰখা কাবুলী বুটৰ লগত সিজোৱা পালেং শাকখিনি পানী নিদিয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'লোঁ। লগতে আদা নহৰু জলকীয়াখিনিও পিচি লৈ পালেং শাকখিনিৰ লগত মিক্স কৰি ল'লোঁ। আকৌ দুটা আলু কুকাৰত সিজাই লৈ পিটিকা বনাই ল'লোঁ আৰু আলু পিটিকাখিনিও পালেং শাকৰ লগত মিক্স কৰি ল'লোঁ। এতিয়া ল'ম মই কৰ্ণফ্লাৱাৰ। অন্য এটা বাতিত জোখৰে উলিয়াই লৈ পালেং শাক আৰু আলুৰ মিশ্ৰণখিনিৰ লগত এড কৰি ল'লোঁ। লগতে দিলোঁ ধনিয়া পাতখিনিও আৰু আন্দাজমতে নিমখ দিলোঁ। এতিয়া ভালদৰে মিহলাই মিক্সাৰখিনিৰ পৰা অলপ অলপকৈ হাতত লৈ ঘূৰণীয়া আকৃতিত টিক্কি বনাই লৈ ৰিফাইন তেলত ফ্ৰাই কৰি দিলোঁ। শেষৰ ভিডিঅ'টো মোবাইলৰ পৰা ডিলিট হোৱাৰ বাবে ফটোখনেই দিবলৈ সক্ষম হ'লোঁ। এনেদৰে আপোনালোকেও বনাই খাবচোন, আৰু খাবলৈ খুব সোৱাদ হয়। টমেটো কেচাপ বা পদিনা চাটনিৰ লগত পৰিৱেশন কৰিব পাৰে। আজিলৈ ধন্যবাদ।